কাব্যনীলৰ কবিতা আশীৰ্বাদৰ ৰং। আমাৰ মাজত বহু যজন বাট, মুখামুখি হোৱা নাই কাহানি। তেওঁচোন আমি এক আত্মিক দৃষ্টিৰে সকলোকে দেখি থাকোঁ ইজনে সিজনক। আমাৰ যাত্ৰা হৈ পৰে অনুকূল। আত্মিকতা, প্ৰাৰ্থনাৰ ফুল, স্নেহ মৰম আকুলতাৰে জীৱন সহজ কৰিব পাৰি, ভাল মানুহ হ'ব পাৰি। মই মানুহক ভাল পাব শিকিলোঁ। এন্ধাৰ ফালি বিচাৰি পাইছোঁ ৰ'দৰ প্ৰতিশ্ৰুতি, বাটে বাটে ফুল আৰু আশীৰ্বাদৰ ৰং। এখন কেনভাছত আঁকি গৈছোঁ অজস্ৰ মুখ, কবিতাৰ পৃথিৱীৰ কবি মনৰ মানুহ। শব্দৰ নিৰ্মাণে আৰম্ভ কৰিছোঁ কবিতাৰ আকাশ। কোনোবা আঁতৰি গৈছে, কোনোবা আহিছে। ময়েই হৈ আছোঁ শব্দৰ প্ৰেমিক কবি। বুকুত আজিও বৈ আছে আত্মিক স্ৰোতস্বিনী নৈ। সতত পদুম পাতত উটাই দিছোঁ প্ৰাৰ্থনাৰ ফুল। চোৱা, ৰ'দে আহি চিকুটি দিছে মন মগজু, সেউজালি দিছে এটা নতুন পুৱা। হাতে হাতে আশীৰ্বাদৰ ৰং, অথত গায়ত্ৰী।